without investing any money, you can also open your own online shop. So, hello everyone, welcome back to my channel and thank you for clicking this video. আজি মই আপোনালোকক ক'বলৈ গৈ আছো Amazon Flipkartৰ দৰে কেনেকৈ আপুনিও এখন নিজৰ অনলাইন শ্বপ খুলিব পাৰিব য'ত কাস্টমাৰে নিজে গৈ প্ৰডাক্টবোৰ চুজ কৰিব পাৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব। ই এখন এনেকুৱা অনলাইন শ্বপ য'ত কাস্টমাৰে গৈ নিজে প্ৰডাক্টবোৰ চাব পাৰিব আৰু চুজ কৰিব পাৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ ডেলিভাৰী হোৱাৰ পিছত যেটো আপুনি মাৰ্জিন নিৰ্ধাৰিত কৰি থব বা লাভৰ এমাউণ্ট নিৰ্ধাৰিত কৰি থব, সেই এমাউণ্টটো আপোনাৰ উইকলি ওয়াইজ মান্থলি ওয়াইজ আপোনাৰ একাউণ্টত সোমাই যাব আৰু আপুনি যেতিয়াই ইচ্ছা সেই একাউণ্টৰ পৰা আপোনাৰ সেই টকাখিনি উলিয়াই আপুনি খৰচ কৰিব পাৰিব। আৰু যদিহে বিচাৰে যে আপুনি কাস্টমাৰ নিজে প্ৰডাক্টবোৰ সেল কৰিব, তেতিয়াহ'লে আপুনি সোশ্যাল মিডিয়াত আপোনাৰ প্ৰডাক্টবোৰ এডভাৰটাইজ কৰিব পাৰে। যেনেকৈ মই মিছো এপৰ পৰা ৰিসেলিং কেনেকৈ কৰে এটা আগতে ভিডিঅ' দিছিলোঁ, সেই তেনেকৈ আপুনি আপোনাৰ দোকানৰ প্ৰডাক্টবোৰ ডাইৰেক্ট আপুনি কাস্টমাৰৰ লগত সেল কৰিব পাৰে। আপোনাৰ এই অনলাইন শ্বপখনৰ দুটা আপোনাৰ প্ৰফিট আছে। আপুনি ডাইৰেক্ট কাস্টমাৰক সেল কৰিব পাৰে প্ৰডাক্টৰ এডভাৰটাইজ দি, আৰু আপোনাৰ লিংকটো আপোনাৰ দোকানৰ যেটো লিংক হ'ব সেই লিংকটো আপুনি সোশ্যাল মিডিয়াতে হওক বা পাৰ্সোনালি কাস্টমাৰক আপুনি শ্বেয়াৰ কৰিব পাৰে। সেই লিংকত কাস্টমাৰে ক্লিক কৰিলে আপোনাৰ দোকানৰ যিমানবোৰ প্ৰডাক্ট আছে গোটেই প্ৰডাক্টবোৰ দেখা পাব। তাৰ পিছত কাস্টমাৰে নিজে প্ৰডাক্টবোৰ সিলেক্ট কৰিব পাৰিব বা চুজ কৰি অৰ্ডাৰ কৰিব পাৰিব, আৰু সেই অৰ্ডাৰৰ ডেলিভাৰীৰ পিছতো আপোনাৰ সেই আপোনাৰ মাৰ্জিনৰ এমাউণ্টটো একাউণ্টত সোমাই যাব আৰু আপুনি সেইখিনি আপুনি খৰচ কৰিব পাৰিব। এতিয়া আহো আপুনি দোকানখন কেনেকৈ আৰম্ভ কৰিব। এতিয়া মই মোবাইলৰ স্ক্ৰীন অন কৰিছোঁ, ষ্টেপ বাই ষ্টেপ মই বুজাই যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই গুগল প্লে ষ্টৰত গৈ মই গ্ল'ৰড GLOW গ্ল' আৰু গ্ল'ৰড এপছটো মই ডাউনলোড কৰি ল'ম। গ্ল'ৰড এপছটো ডাউনলোড হোৱাৰ লগে লগে এয়া মোৰ মোবাইলত আহি গৈছে, আৰু গ্ল'ৰড এপছটো অ'পেন কৰাৰ লগে লগে এনেকৈ আহিব ইংলিছ বা হিন্দী ভাষা। আপুনি যিটো কমফৰ্টেবল হয় সেইটোতে সিলেক্ট কৰিব, আৰু ইংলিছ বা হিন্দী সিলেক্ট কৰাৰ লগে লগে আপোনাৰ কণ্টেক্ট নাম্বাৰ দিবলৈ আহিব। লগে লগে আপোনাৰ কণ্টেক্ট নাম্বাৰটো তাতে দি দিব, আৰু কণ্টেক্ট নাম্বাৰটো দি দিয়াৰ লগে লগে আপোনাৰ কণ্টেক্ট নাম্বাৰ এটা OTP আহি যাব। সেই OTPটো আপুনি তাত এণ্টাৰ কৰিব, নাইবা কেতিয়াবা অটো ফিল হৈ যায়। আপোনাৰ যেনেদৰে পচিবল তেনেদৰে আপুনি OTPটো এণ্টাৰ কৰিব পাৰিব। এই OTPটো আহি গৈছে আৰু অটো ফিল হৈ গৈছে, আৰু মোৰ এয়া গ্ল'ৰডৰ হোম পেজটো খোল খাই গৈছে। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আপুনি দেখিবলৈ পাব। আপোনাক ফাৰ্ষ্টতে মই দেখুৱাম আপুনি প্ৰডাক্টটো কেনেকৈ সোশ্যাল মিডিয়াত আপুনি শ্বেয়াৰ কৰিব বা এডভাৰটাইজ কৰিব। প্ৰথমতে প্ৰডাক্টটো আপুনি চুজ কৰিলে, প্ৰডাক্টটো চুজ কৰাৰ লগতে আপুনি তলত দেখিবলৈ পাব ডাউনলোড ইমেজেছ। ডাউনলোড ইমেজত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিকেইখন ফটো আছিলে প্ৰডাক্টটোৰ, সেই ফটোকেইখন আপোনাৰ মোবাইলৰ গেলেৰীত সোমাই যাব। আৰু এতিয়া মই যাম মোৰ ফেচবুক একাউণ্টলৈ, নাইবা আপোনালোকে ইনষ্টা হোৱাটছএপ য'তে যাব বিচাৰে যাব পাৰিব। মই ফেচবুকতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গৈছোঁ মই মাৰ্কেট প্লেচ অপশ্যনটোত, তাতে চেলত মই ক্লিক কৰিম। চেলত ক্লিক কৰাৰ লগে লগে আইটেমছত ক্লিক কৰিলোঁ। আইটেমছত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন আহিব। ফাৰ্ষ্টত আছে আপোনাৰ এড ফটোজত গৈ মই ক্লিক কৰাৰ লগে লগে গেলেৰীটো খোল খাই গ'ল, আৰু যিটো প্ৰডাক্ট মই শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ সেই প্ৰডাক্টটোৰ ফটোখন মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি লৈ মই নেক্সটত ক্লিক কৰিলোঁ। তাৰপাছত তাৰ তলতে আছে টাইটেল। আপুনি প্ৰডাক্টটোৰ টাইটেলটো লিখিব লাগিব। যিহেতু এইটো এটা কুৰ্তা হয়, ৰেয়নৰ কুৰ্তা হয়, সেইকাৰণে মই ৰেয়ন কুৰ্তা লিখি দিছোঁ টাইটেলত। প্ৰাইচটো আপুনি নিজৰ ইচ্ছা অনুসৰি লিখি দিব পাৰে। আপোনাৰ অৰিজিনেল প্ৰাইচতকৈ আপোনাৰ যিমান লাভ লাগে সিমানখিনি প্ৰাইচ আপুনি লিখি দিব। আৰু তলতে আছে কেটেগৰীটো ওমেন কেটেগৰীতে দিছোঁ মই, আৰু কণ্ডিশ্যনত দিছোঁ মই নিউ ওমেন ড্ৰেছত। তলতে আছে ডেছক্ৰিপশ্যনত আপুনি যিকোনো লিখিব পাৰে প্ৰডাক্টৰ বিষয়ে। মই লিখিছোঁ কেছ অন ডেলিভাৰী এভেইলেবল, ইজি ৰিটাৰ্ণছ, আৰু লগতে লিখি দিছোঁ মই চাইজটো, কি চাইজৰ প্ৰডাক্ট এভেইলেবল আছে, মানে এই কুৰ্তাটো কি চাইজৰ পোৱা যাব। আৰু মই এতিয়া নেক্সটত ক্লিক কৰিম। ওপৰৰ ৰাইট চাইডে আছে, নেক্সটত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে 3টা গ্ৰুপ মই জইন হৈ আছোঁ। সেই 3টা গ্ৰুপত মই টিক মাৰি দিম। টিক মাৰি দিয়াৰ লগে লগে তলত আছে পাব্লিছ কৰি দিলোঁ। পাব্লিছ কৰি দিয়াৰ লগে লগে সেই 3টা গ্ৰুপত মোৰ এই কুৰ্তাটো এডভাৰটাইজমেণ্টটো গুচি গ'ল। আপোনালোকে মই 3টা গ্ৰুপতহে জইন হৈ আছোঁ, আপোনালোকে বহুত গ্ৰুপো জইন কৰি থ'ব পাৰে। গতিকে বেছি গ্ৰুপ জইন হৈ থাকিলে আপোনাৰ নিজৰ সুবিধা হ'ব, এডভাৰটাইজবোৰ আপোনাৰ বেছি গ্ৰুপত আপোনাৰ পাব্লিছ হ'ব। আকৌ মই এতিয়া গ্ল'ৰড এপছত গৈছোঁ। গ্ল'ৰড এপছত গৈ মাই একাউণ্টত গৈ মাই অৰ্ডাৰ্ছবোৰ চাব পাৰোঁ। মাই অৰ্ডাৰ্ছত আপুনি গ'লে এইবোৰ লিষ্টখন দেখা পাব। আপুনি কি প্ৰডাক্ট এতিয়ালৈকে অৰ্ডাৰ কৰিছে সেই গোটেইখন লিষ্ট আপুনি দেখা পাব।
মাই আৰ্নিং চোৱাৰ পিছত মই গৈছোঁ মাই আৰ্নিং অপশ্যনটো। মাই আৰ্নিং অপশ্যনত গ'লে আপুনি দেখা পাব যে আপুনি এতিয়ালৈকে কিমান টকা আৰ্নিং কৰিছে। মই লাষ্ট মান্থত আৰ্নিং কৰিছোঁ 7,932। মাই একাউণ্ট স্ক্ৰীনখন যিহেতুকে ৰেকৰ্ডিং নহয় সেইকাৰণে দেখাব পৰা নাই। আকৌ মই মাই একাউণ্টছত গৈ মাই শ্বপ অপশ্যনটো ক্লিক কৰিছোঁ। মাই শ্বপ অপশ্যনত ক্লিক কৰিলে মোৰ নিজৰ দোকানখন দেখা পাম। আপোনালোকেও এনেদৰে দেখা পাব। তাৰপাছত আপোনাৰ ওপৰতে দেখিছে কাষ্টমাৰ ভিউত ক্লিক কৰিলে আপোনাৰ কাষ্টমাৰে আপোনাৰ শ্বপখন কেনেদৰে দেখা পাব আপুনি ইয়াতে দেখিবলৈ পাব। কাষ্টমাৰে যেতিয়া আপোনাৰ শ্বপৰ লিংকত ক্লিক কৰিব আপোনাৰ শ্বপখন এনেকুৱাকৈ কাষ্টমাৰে দেখিবলৈ পাব। এনেকুৱাকৈ আপোনাৰ শ্বপখন কাষ্টমাৰে দেখিব পাব আৰু কাষ্টমাৰে নিজে ইয়াৰ পৰা প্ৰডাক্টবোৰ চাই নিজে অৰ্ডাৰ কৰিব পাৰিব। আপুনি যদি এডিট শ্বপত আপুনি যদি ক্লিক কৰে আপুনি এইটো আপোনাৰ শ্বপখন এডিট কৰিব পাৰিব। ওপৰৰ আপোনাৰ নামটো চেঞ্জ কৰিব পাৰিব। আপোনাৰ তলতে হৈছে এইটো মোৰ দোকানখনৰ লিংক। আপোনাৰ তেনেকৈ দোকানখনৰ লিংকটো অট'মেটিক জেনেৰেট হৈ যাব আৰু এই লিংকটো কপি কৰি আপুনি যাকে বিচাৰে আপুনি তাৰ লগতে লিংকটো শ্বেয়াৰ কৰিব পাৰিব। লিংকটো শ্বেয়াৰ কৰাৰ লগে লগে কাষ্টমাৰে আপোনাৰ লিংকত ক্লিক কৰিলে আপোনাৰ দোকানখন এনেকৈ দেখিবলৈ পাব। এতিয়া আহিছোঁ প্ৰডাক্টবোৰ আপোনাৰ দোকানখনত কেনেকৈ আপুনি এড কৰিব। প্ৰথমতে আপুনি প্ৰডাক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগতে স্ক্ৰল কৰিলে আপোনাৰ তললৈ স্ক্ৰল কৰিলে দেখিব পাব এড টু ধৰিত্ৰী শ্বপ। তেনেকৈ আপোনাৰ শ্বপখনৰ নামটো আহি যাব। এতিয়া তলৰ বক্সটোত আপোনাৰ কাষ্টমাৰ প্ৰাইচটো আপুনি লিখি দি ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে সেই প্ৰডাক্টটো আপোনাৰ দোকানখনত এড হৈ গ'ল আৰু লগে লগে দেখিবলৈ পাইছে সেই প্ৰডাক্টটো ইয়াত আপোনাৰ শ্বপখনত এড হৈ গ'ল আৰু কাষ্টমাৰৰ সেই প্ৰডাক্টটো দেখিবলৈ পাব। আপুনি মাই শ্বপ অপশ্যনত গৈ আপোনাৰ শ্বপখন ডাইৰেক্ট আপুনি হোৱাটছএপত শ্বেয়াৰ কৰিব পৰাকৈ ব্যৱস্থা কৰি থৈছে। তলতে দেখিবলৈ পাইছে হোৱাটছএপৰ চিম্বল দি শ্বেয়াৰ শ্বপত ক্লিক কৰাৰ লগে লগে আপোনাৰ শ্বপখন হোৱাটছএপত শ্বেয়াৰ হৈ যাব। আপুনি য'তে শ্বেয়াৰ কৰিব বিচাৰে ত'তে আপোনাৰ শ্বপখন গুচি যাব। আৰু যদি আপুনি বিচাৰিছে যে বেলেগ প্লেটফৰ্মতো আপুনি শ্বেয়াৰ কৰে তেনেহ'লে মোৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ আহি যাব ফেচবুক হোৱাটছএপ বিজনেছ মেছেঞ্জাৰ টেলিগ্ৰাম এইবোৰতো আপুনি আপোনাৰ শ্বপখন ডাইৰেক্ট আপুনি শ্বেয়াৰ কৰিব পাৰে। যেতিয়া আপোনাৰ প্ৰডাক্টৰ অৰ্ডাৰ ডেলিভাৰী হ'ব ডেলিভাৰী হোৱাৰ আপোনাৰ ৰিটাৰ্ণ পিৰিয়ড শেষ হোৱাৰ পিছত আপোনাৰ যিটো মাৰ্জিন বা লাভৰ এমাউণ্ট হয় সেইটো আপোনাৰ একাউণ্টত সোমাব আৰু সেইটো আপুনি চাবলৈ হ'লে আপুনি মাই একাউণ্টত গৈ মাই আৰ্নিংছ অপশ্যনটো চিলেক্ট কৰিব। মাই আৰ্নিংছত গৈ আপুনি গোটেই ডিটেইলছ চাব পাৰিব যে আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে বা আপুনি নেক্সট আপোনাৰ পে'মেণ্ট কিমান তাৰিখে হ'ব সেই গোটেই ডিটেইলছখিনি আপুনি চাব পাৰিব। আৰু আপোনাৰ একাউণ্টত টকাটো সোমাবলৈ হ'লে আপুনি মাই একাউণ্টত গৈ মাই বেংক ডিটেইলছ অপশ্যনটো চিলেক্ট কৰি মাই বেংক ডিটেইলছত গৈ আপুনি সকলো ধৰণৰ আপোনাৰ বেংক একাউণ্টৰ যিবোৰ ডাটা একাউণ্ট হোল্ডাৰ নেম একাউণ্ট নাম্বাৰ IFSC কোড এই সকলোবোৰ আপুনি ফিল আপ কৰি ছেভ কৰি দিব। তেতিয়া আপোনাৰ বেংক একাউণ্টটো ভেৰিফাই হৈ যাব আৰু তেতিয়াহে আপোনাৰ একাউণ্টত সেই টকাটো সোমাব। গতিকে দেৰি নকৰি আজি আৰম্ভ কৰক আপোনাৰ নিজৰো এখন অনলাইন দোকান।